তোমালোকৰ অনুশীলনী 3.1 থকা প্ৰথম কুৱেশ্যনটো কৰিবলৈ লৈছোঁ। কুৱেশ্যন মতে ৰহিমে জীয়েকক ক'লে 7 বছৰৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা। ধৰা হওক বাপেকৰ বয়স x বছৰ, জীয়েকৰ বয়স হ'ল y বছৰ। এতিয়া কৈছে যে 7 বছৰৰ আগতে বুলি যেতিয়া কয় সদায় সেইটো আমি মাইনাছ কৰিব লাগে আৰু পাছত বুলি ক'লে সদায় প্লাছ কৰিব লাগে। গতিকে 7 বছৰৰ আগতে বাপেকৰ বয়স আছিল x - 7 বছৰ। 7 বছৰৰ আগতে বাপেকৰ বয়স আছিল x - 7 বছৰ। আকৌ 7 বছৰৰ পাছত আগতে জীয়েকৰ বয়স আছিল y - 7 বছৰ। এতিয়া প্ৰশ্নমতে ইয়াত কৈছে যে 7 বছৰৰ আগতে মোৰ বয়স মানে কাৰ বয়স? ৰহিমে কৈ আছে, তাৰমানে বাপেকে কৈ আছে জীয়েকক যে মোৰ বয়স তোমাৰ বয়সৰ 7 গুণ আছিল। গতিকে বাপেকৰ বয়স কাৰ বয়সৰ 7 গুণ হ'ব? জীয়েকৰ বয়সৰ 7 গুণ হ'ব। তেন্তে x - 7 = 7y - 7 × 7 = 49। এইটো আমি এক নম্বৰ বা এইফালে আনি থওঁ yটো x - 7y = 7 - 49 এইটো হ'ব -42। এইটো সমীকৰণ নম্বৰ 1 দি থওঁ। আকৌ আজিৰ পৰা 3 বছৰৰ পিছত বুলি কওঁতে আমি সদায় প্লাছ কৰিব লাগিব। 3 বছৰৰ পিছত বাপেকৰ বয়স হ'ব x + 3। 3 বছৰৰ পিছত জীয়েকৰ বয়স হ'ব y + 3। বাপেকৰ বয়স হ'ব x + 3 আৰু জীয়েকৰ বয়স হ'ব y + 3। এতিয়া আকৌ প্ৰশ্নমতে কি কৈছে? 3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। তাৰমানে দেউতাক যিমান ডাঙৰ হ'ব 3 গুণ হ'ব, তাৰমানে জীয়েকৰ বয়সতকৈ 3 গুণ হ'ব। এতিয়া এইটোৰ পৰা আমি কি পাম? x + 3 = 3y + 9। গতিকে x - 3y = 9। 3টো ইফালে লৈ গ'লে মাইনাছ হৈ যাব = 6। এইটো হ'ব সমীকৰণ নম্বৰ 2। এতিয়া সমীকৰণ 1 আৰু 2ৰ পৰা আমি দুখন চাৰ্ট বনাম, দুটা বক্স বনাব লাগিব। সমীকৰণ 1ৰ পৰা আমি কি পাম? প্ৰথমতে y মানটো উলিয়াই ল'ব লাগিব। x - 7y = -42 আছিল। গতিকে 7yটো ইফালে লৈ গ'লে আমাৰ x + 42 = 7y হ'ব। গতিকে y = কি হ'ব? x + 42/7। এতিয়া ইয়াৰ পৰা আমি এখন চাৰ্ট বনাম। মই আগৰটো ভিডিঅ'ত ইয়াৰ চাৰ্টৰ সম্বন্ধে কৈছিলোঁ। x আৰু y যেতিয়া xৰ মানটো আমি 0 দিম তেতিয়া y মানটো 42/7, তাৰমানে এইটো কি হৈ যাব? 6 হৈ যাব।
এতিয়া x মানটো যেতিয়া আমি 7 দিম যিকোনো মান ল'ব পাৰি 7 যদি দিওঁ তেন্তে 49 হ'ব 49ক 7 কিমান হ'ব 7 বাৰ যাব এইটো সমীকৰণ 2 পৰা আমি কি পাম সমীকৰণ 2 পৰা এইটো y মানটো উলিয়াই লোৱা x - 3y = 6 আছিলে গতিকে x - 6 = 3y হ'ব 6 টো ইফালে লৈ গ'লো এটাকে y হ'ব কি হ'ব x - 6/3 এইদৰে এইটো সমীকৰণ পাব এখন চাৰ্ট বনোৱা ইফালে x আৰু ইফালে আমি y কাটিম এতিয়া x মানটো যেতিয়া আমি 6 দি দিওঁ তেতিয়া 6 - 6 = y মানটো হৈ যাব 0 তেনেদৰে যদি আমি এখিনি x মানটো 12 দি দিওঁ মিলাই পেলাই কৈছো তেতিয়া আমাৰ মানে মানখিনি ল'বলৈ সুবিধা হ'ব তেতিয়া হলে আমাৰ কি হৈ যাব এইফালে হ'ব 12 - 6/2 = 2 হৈ যাব এতিয়া এই 1 নম্বৰ সমীকৰণৰ পোৱা মানখিনি আৰু 2 নম্বৰ সমীকৰণৰ পোৱা মানখিনি তোমালোকে এখন লেখ কাগজত মানখিনি বহাব লাগিব এতিয়া লেখ কাগজত মানখিনি বহাওঁতে আমি এনেদৰে ল'ব পাৰোঁ এইটো x এক্সিস আৰু এইটো হ'ব y এক্সিস গতিকে আমি মানখিনি যিহেতু ইয়াতে আমি 2 পৰা ল'ম 2 4 6 8 10 12 14 এনেদৰে y অক্ষত লোৱা 2 4 6 8 10 12 এইটো লেখ কাগজত আঁকিব লাগিব মই এনে দেখাই দিছোঁ এতিয়া প্ৰথমটো সমীকৰণৰ কাৰণে যেতিয়া x মান 0 আছিল y মান হ'ব 6 মানে x মান 0 থাকোতে y মান হ'ব 6 তাৰমানে এইটো হ'ব এইটোক আমি a বুলি দি ল'ব পাৰোঁ বা এইটোত b বুলি দি ল'ব পাৰোঁ বা এইটোত c আৰু এইটোত d বুলি দি ল'ব পাৰোঁ তেতিয়া আমাৰ সহজ হ'ব এইটোক আমি a দিছোঁ আৰু যেতিয়া x মান 7 বহাম 7টো আমাৰ ইয়াতে হ'ব তেতিয়া হলে ইয়াৰো হ'ব 7 গতিকে পইণ্টটো আমাৰ ঠিক ইমানলৈকে আহিব বুলি ভাবিছোঁ হয় এইটো হ'ব b এতিয়া এই দুটা তোমালোকে এই দুটা জইন কৰি দিব পাৰা হাতে জইন কৰাৰ কাৰণে অলপ বেকা হৈছে আকৌ আমি এতিয়া ইটো সমীকৰণৰ কাৰণে মানখিনি বহাম x ৰ মানটো 6 হলে y মানটো 0 তাৰমানে এইখিনিতে হ'ব আমাৰ c পইণ্টটো আকৌ যেতিয়া x ৰ মানটো 12 হ'ব তেতিয়া y মানটো হ'ব 2 তাৰমানে ইমানতে হ'ব আচলতে গ্ৰাফত নাকিলে অকমান দিগদাৰ হয় এইটো d পইণ্ট বুলি আমি ধৰি লৈছোঁ এইটো আমাৰ আৰু বেছি যাব এতিয়া আমি এই পইণ্ট দুটা জইন কৰি দিব লাগে এই পইণ্ট দুটা জইন কৰি গ'লে এতিয়া ইয়াত কাটকুট কৰা নাই এইফালে যিমানেই এইটো বাঢ়ি যাব সেইটো সিমানে গৈ দুইটা পইণ্টে ইয়াত কি কৰিবগে যোগ হ'বগে সেই যোগ হোৱা পইণ্টটোৱে হ'ব এই সমীকৰণকেইটাৰ যিখিনি আমাৰ লেখ আঁকিবলৈ দিছিলে সমীকৰণকেইটাৰ জ্যামিতিকভাৱে প্ৰদৰ্শন আশা কৰোঁ তোমালোকে বুজি পাইছা এই মানখিনি তোমালোকে লেখ কাগজত আঁকিবা তেতিয়া পইণ্টকেইটা বেছি ভালকৈ ওলাব আৰু বাকীখিনি তেতিয়া তোমালোকে আজি এইটো বুজি পালে বাকীখিনি নিজেই কৰিব পাৰিবা বুলি আশা কৰিছোঁ ধন্যবাদ